ভগৱানৰ পৰা আঁতৰ কৰিব নোৱাৰা দেই। হাই হেল্ল' নমস্কাৰ বন্ধুবান্ধৱ মই কলাৰ চেনেললৈ স্বাগতম জনালোঁ। আমি এতিয়া বৰ্তমান গৈ আছোঁ থিয়েটাৰ ৰিহাৰ্চল আৰু মানে আজি ফুল ৰিহাৰ্চল দিব আৰু মিউজিক পাৰ্টি আহিব। আমি মানে গোটেইকেইটাই ওলাই আহিলোঁ আৰু মাম্পীয়ে মানে এবাৰ বোৱাৰী পাত লৈছে আৰু মই আছোঁ ছাইডত মানে অলপ গুণ্ডাৰ লগত আৰু মেইন গুণ্ডাটোৰ লগত অলপ আছোঁ মানে পাত নাই এনেই আছোঁ আৰু চাই থাকিব শেষলৈ ভিডিঅ'ত। আৰু নাটকখনৰ নাম হ'ল পগলা চাহাবৰ প্ৰেম আৰু মানে কি হিতীশ বৰাই লিখক আৰু লিখিছিল। তেওঁ পৰিচালনা কৰিব আমাৰ বুদ্ধ কুমাৰ ডেকা। তেওঁ পৰিচালনা কৰি আছে বাৰু বৰ্তমান ভালেই কৰি গৈ আছে আৰু শেষলৈ চাই থাকিব ব্লগটো। আৰু মানে ভাবিছোঁ কি নাটকখন অলপকৈ খণ্ড হিচাপত মই দিম বুলি ভাবিছোঁ। মানে কি আজি ব্লগ এটা বনাই দিছোঁ আৰু আপোনালোকে চাব, নিশ্চয় চাব। ভাল লাগিলে প্লিজ অলপ শ্বেয়াৰ কৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। সময় তোমাৰ পৰা নিশ্চয় বিচাৰিলেহেঁতেন না, কিন্তু এইটো কি কথাবোৰ যেতিয়া তুমি নিজেই উলিয়াইছা ময়ো ক'বলৈ বাধ্য হৈছোঁ। সৰুৰে পৰা মই কিমান জেদি সেয়া তুমি ভালকৈ জানা। জেদ কৰিছিলোঁ মই তোমালোকৰ ওচৰত। মোক তুমি পগলা আখ্যা দিয়াৰ যে মই দেখুৱাব খুজিছিলোঁ তুমি কোৱাৰ দৰে মই পগলা নহয়। কাইলৈৰ পৰা প্ৰথম ক্লাছ আৰম্ভ কৰোঁ। মই তোমাক চিঞৰি খুজিলোহেঁতেন মই সঁচাকৈ পাগল নে গাঁৱৰ পগলা তই পাগল হৈয়ে আছ। মোৰ বুকুৰ পৰা ওলাই অহা মোৰ ধমকিবোৰ বুজি নোপোৱা অকৰামী কৰাটোকে পগলা বুলি কওঁ। এই জগদীশ কটকী ঢিল খোজ কৰি আঁতৰত কিয় লৈ আছ? তই জগদীশ কটকীৰ ওচৰলৈ আহ। এবাৰ তোক আৱতী শুভেচ্ছা জনাও। আহো পাগল অকলীয়াৰ হাত দুখনে নহয় বাবা, তুমি চাই থাকা। তোমাৰ সন্মুখতে আজি ইয়াৰ দেহাত থকা সাৰ কেইডাল মই খানখান কৰি দিলাম। তোৰ দেহত দেশ আছে বুলি নাভাবিবি। সময়ত আমিও বাধাৰ দৰে যুঁজিব জানো। কি ভুল কৰি লিখিছে। কি কৈছে কি হোৱা বুলি লিখিছে? বহুত ভাল খবৰ। দাদাৰ ভৰিত কেঞ্চাৰ হৈছে। ভগৱান মা তোমাৰ কি বিচাৰ কৰিলা এনেকুৱা? এই সৰু ছোৱালীজনীৰ মুখলৈ চাই তোমাৰ মনো বেয়া নালাগিল? সেই অসহায় মানুহজনক
ইমান নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিবলৈ তোমাৰ অকণো বেয়া নালাগিল? দাদা! ৰবি অভিধান, তোৰ লগত মোৰ লগত কথা আছে। মোৰ লগত পাতিবলগীয়া কথা মোৰো আছে। ভাবিছিলোঁ লাহে ধীৰে কম, কিন্তু মুখামুখি হ'লো যেতিয়া আগতে মোৰ কথা শুনি ল। তই আমাক শত্ৰু বুলি ভাবিলেও মই তেজৰ সম্পৰ্কটো পাহৰি যোৱা নাই। সেয়েহে এতিয়াও তোক মই অভিধা বুলিয়েই মাতো। কথাৰ কোনো পাতনি মেলিব নালাগে। যি ক'ব লগা আছে খোলা খুলিকৈ কৈ দে। দাদাৰ কথা ক'ব খুজিছোঁ। তাৰ কেঞ্চাৰ হৈছে। তোৰ দৰে পুলিচ অফিচাৰ এজনৰ ককাই ধৰি সি যদি উপযুক্ত চিকিৎসা নাপায়, মানুহে অন্ততঃ তোৰ বিষয়ে ভাল মন্তব্য নিদিব। ভাল মন্তব্য শুনিবলৈ তোমালোকৰতো নাচায়। আমি যে আমাৰ বিপদৰ সময়ত চাব লাগে, কিন্তু আমাৰ বিপদৰ সময়ত কোনে চায়? নবৌ, আমি বৰ্তমান আমাৰ তেজৰ মাজত অংক কৰিছোঁ। উত্তৰবোৰ খেলি মেলি লগাবলৈ চেষ্টা নকৰিবা প্লিজ নবৌ। আৰু যদি মই খেলি মেলি লগত তেতিয়া অভিধা, জীৱনত এটা শুদ্ধ উত্তৰ পাবলৈ হ'লে অংকৰ ফৰ্মুলাটো কিন্তু প্ৰথমৰ পৰাই শুদ্ধ হ'ব লাগিব। কিন্তু তহঁতে কৰিছ কি? দাদা কি লাগিছ তোৰ? দাদা, তুমি শুই থাকিব নোৱাৰা কিয় উঠি আহিলা? শুই থকা হলে মই জানো খবৰ পালো? জগদীশ কটকীৰ ঘৰখনতে আজিৰ পৰা দুটা ঘৰখনৰ ডিচিপ্লিনবোৰ একেবাৰে নাইকিয়া হৈ গ'ল। আপুনি চাহ খাম বুলি কৈছিল নহয়, উঠি আহিলে কিয়? চাহ ভূমিকাই বনোৱা নাই, মইহে বনাইছোঁ। ঘৰখনত এনেকুৱা প্ৰচণ্ড জুই জ্বলিছে, তাৰ তাপত এতিয়া একো কৰিবই নোৱাৰো। কি হৈছে অঞ্জন? কালিৰ পৰা যে মুঠিয়ে ভাত পানী চকু পানী মুচি আছে। ইমান সুধিলো একো নকয়। এতিয়া সুধিলো পাকঘৰে বোলে নহ'ব। কথাবোৰ মই কি জানিলো নাই একো হোৱা নাই। থাকি নিদিবি অঞ্জন। তহঁতৰ সকলোৰে মুখ চাই মই বুজিব পাৰিছো কিবা এটা ডাঙৰ অঘটন ঘটিছে। কহ অঞ্জন, কি হৈছে কহ। ইমানকৈ কিয় কান্দি আছে? নাই হোৱা, একো হোৱা নাই। মহিকাই আনন্দত কান্দিছে। খুব আনন্দত তাৰ চকু পানী ওলাইছে। আরে তোৰ আগত লাখ লাখ টকা ছটিয়াই দিলেও যে তই তোৰ চাকৰিটো এৰি নিদিয়, তই ভালদৰে জান। এতিয়া এইবোৰ কথা চিন্তা কৰিবলৈ বাদ দিয়া। তোমালোকৰ অবিহনে যেতিয়া সিহঁতে শান্তিৰে থাকিব পাৰিছে, তোমালোকে নোৱাৰা কিয়? তাৰ কথা চিন্তা কৰিবলৈ মই এৰিয়ে পেলাইছো। চিন্তা কৰিছো দাদাৰ কথা। মোৰ এজন ডাক্তৰ বন্ধু তাৰ ৰিপৰ্টটো দেখুৱাইছে। কি ক'লে জানো? ইমিডিয়েট দাদাক বাহিৰৰ হস্পিটেলত ভৰ্তি নকৰিলে হয়তো অতি সোনকালে তাক আমি হেৰুৱাব লাগিব। কমেও ৩-৪ লাখ টকা খৰচ হ'ব। ক'ত পাওঁ ইমান টকা? নাই তই চিন্তা কৰিব নালাগে। সাধাৰণ অসুখ,
তেনেই সাধাৰণ সাধাৰণ অসুখ চিকিৎসা কৰিবলৈ ইমান টকাৰ দৰকাৰ নহয় মই চব শুনিছো দেউতাৰ ডাঙৰ কিবা এটা হৈছে লাহে 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 দাদা সি বলিয়া হৈ যাব মই আছো তাৰ একো নহয় মই চব ঠিক কৰিম মোৰ খবৰ অঞ্জন খুৰা দেউতাৰ কি হৈছে তাৰ ভৰিত কেঞ্চাৰ হৈছে অঞ্জন খুৰা মোৰ লগত ধেমালি কৰিছে নহয় কোৱা মোহিতৰ ধেমালি কৰিছে বুলি কোৱাচোন এইদৰে কান্দি কান্দি মোৰ মনত আখ্যান নিদিবি মই দাদাৰ জীৱনত 5 পইচা উপাৰ্জন কৰি নাপালো আৰু তাৰ চিকিৎসাৰ বাবে লাগে 3-4 লাখ টকা তই এইদৰে কান্দি কাটি মোক পাগল হ'বলৈ বাধ্য নকৰিবি দেউতাক মই সঁচাকৈ হেৰুৱাম নেকি অঞ্জন খুৰা মই জীয়াই থকালৈ তোৰ দেউতাও জীয়াই থাকিব যা তই দেউতাৰ ওচৰলৈ যা ঘৰখন দুফাল হোৱাৰ তাৰ মনত বৰ দুখ তহঁতে অলপ সান্তনা দি থাকিলে সি মনত অলপ বল পাব যা আজি তুমি মাত নামাতিবা যাওক লক্ষ্যতা মই কথা দিছো আপুনি গ্ৰাহক লৈ আহক আমি আজিয়েই ঘৰ খালী কৰিম সৰু কথা সেইটো তেনেই সৰু কথা এই ঘৰটোৰ লগতে তোমালোকৰ আহি যোৱা একো অহাই নাই বিক্ৰী কৰাই ভাল মই যাওঁ দিয়া শনি কিবা কৰিলে এই তুমি এইটোতে মই গাহক বিচাৰি আনি হাজি কৰি নিম কয় বাৰু আহিব দিয়া তই এয়া কি কৰিব ওলাইছ অঞ্জন জন্মৰ ঘৰখন আমাৰ জন্মৰ ঘৰখনৰ চেহেৰা অভিনয় কেতিয়াবাই সলনি কৰিব এতিয়া ইয়াৰ এখন বেলু আমাৰ জন্মৰ সাক্ষী হৈ থকা নাই একেখন ঘৰতে দুটা পাকঘৰ কৰি থকাতকৈ আমি ইয়াৰ পৰা গুচি যোৱাই ভাল মানুহক আদৰ যত্ন কৰিব পৰা বুকুত সঁচা মানৱীয়তা লৈ সহজ সৰল জীৱন বস্তিৰ মানুহখিনি আছে তাত আমাৰ বাবে বহুত ঠাই ওলাব দাদা মই পাগল হৈছো মোৰ অক্ষমতাই মোক পাগল কৰিছে বহুত টকা লাগে মোক এইখন ঘৰত সোমাই থকাৰ মুহূৰ্ত লৈ তোমাৰ জীৱনৰ মূল্য মোৰ বাবে বহু ওপৰত দাদা তোমাক মই জীয়াই ৰাখিম দাদা তোমাৰ একো হ'ব নিদিও ভগৱানক মই চিঞৰি চিঞৰি কওঁ এই ভগৱান তুমি মোক এইজন ভগৱানৰ পৰা আঁতৰ কৰিব নোৱাৰা মোক দাদাৰ মৰমৰ পৰা বঞ্চিত কৰিব নোৱাৰা মোৰ হাতত ধৰি যিখন কলেজৰ মাতৃত্বৰ দায়িত্ব লৈছিল আজি কিয় তুমি সেই দায়িত্ব দলিয়াই দিব ওলাইছা এই প্ৰশ্নৰ উত্তৰ মই কাকো দিব নোৱাৰো অঞ্জন দা দেখিছে অঞ্জন বাবু কালি ছোৱালীজনী এইবোৰ কি আৰম্ভ
কালিৰ পৰা এই ছোৱালীজনীক কি আৰম্ভ কৰি আছে কিমান বাৰ সুধিছো একো নকয় তুমি ভিতৰলৈ যোৱা ৰাম জোনাৰীৰ লগত মই কথা পাতোতে ঠিক আছে বাৰু পাতা মই আহিছো মোৰ দুৰ্ভাগ্য বুলি সহানুভূতি দেখুৱাই এদিন আপুনি কলেজত চাকৰিটো দিছিলে আজি মোৰ ওচৰত দুৰ্ভাগ্য অকণমান দয়া দোকান মোক চাবলৈ দিয়ক না মই আপোনাক হাতযোৰ কৰিছোঁ মই যদি জীয়াই থাকিব লাগে আপুনিও কলেজখন এৰি দিয়ক বলিয়া দৰে কথা নকবা নকবা আৰু এটা শব্দও নকবা মোৰ আৰু বুজিবলৈ বাকী নাই মোৰ লগত প্ৰেমৰ অভিনয় কৰি তুমি মহেন্দ্ৰ জ্যোতি বৰ্মাৰ হৈ কাম কৰিব আহিছা তুমি কিয় পাহৰি গৈছা মোৰ জীৱনৰ প্ৰথম প্ৰেম কলেজ প্ৰয়োজন হলে মই তোমাক জীৱনৰ পৰা বিদায় দিব পাৰো কিন্তু কলেজখনক নহয় তুমি এতিয়া যাব পাৰা আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব মানে কি নাটকখন ভালে হ'ব বহুত দুখ লগা মানে কি মই কেমেৰা কৰি থাকোঁতে গম পাইছোঁ বহুত দুখৰ মানে ময়ো দুখ লাগিছে যিহেতু আৰু আপোনালোকে পাৰিলে চাব আহিব বানমুৰীৰ আঞ্চলিক ৰাস মন্দিৰত এই নাটকখন কৰা হ'ব আৰু বুধবাৰে কৰা হ'ব আপোনালোকে আহিব পাৰিলে চাবহি আজিলৈ বাই বাই